অভিমান ভুরে যে ৰিঙিয়াই মাতিলে সৰু সৰু মিঠা সোঁৱৰণি একাদৰীয়া দৰে তোমাকে বিচাৰে প্ৰিয়তম মোৰে তুমি। তো ওয়েলকাম টু মাই ইউটিউব চেনেল তো দিক্কু বৰা। তো দোস্ত कैसे हो মানে কি খবৰ? আজি নতুন এডিটিং এটা লৈছোঁ, তোমালোকে নিশ্চয় চাই ভাল পাবা। আৰু তোমালোকে মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰিবা, লগতে ওচৰতে থকা বেল আইকনটো দবাই দিবা, যাতে মোৰ নতুন নটিফিকেশ্যনবিলাক প্ৰথম পোৱা। আৰু তোমালোকে যাতে কাইন মাষ্টৰ লিংক ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, আৰু মেটেৰিয়েল চব ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব। তাৰপৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কৰা কিবা দিগদাৰ হ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমি ফাৰ্ষ্ট কাইন মাষ্টৰ অপেন কৰি ল'ম। এনেধৰণে চাই লোৱা। কাইন মাষ্টৰ যাতে লিংক নাই ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, তোমালোকে তাৰপৰা ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ডাউনলোড কৰাত কিবা দিগদাৰ হ'লে মোক কমেণ্ট বক্সত আহি পেলাই কমেণ্ট কৰি পেলাই জনাবা। ফাৰ্ষ্ট কাইন মাষ্টৰ অপেন হৈ গ'ল আৰু 9060টো প্লাছ চিহ্নত ক্লিক কৰিছোঁ। তাৰপৰা 9060টো চিলেক্ট কৰি ল'ম। এনেধৰণে চিলেক্ট কৰি লৈছোঁ। চাই লোৱা। তাৰপিছত আমি যাম ফাৰ্ষ্ট মিডিয়াত যিখন ফটো দিম বুলি ভাবিছা সেইখন ফটো চিলেক্ট কৰি ল'বা। তোমালোকে যোনখন ফটো দিম বুলি ভাবিছা সেইখন ফটো ধুনীয়াকৈ চিলেক্ট কৰি ল'বা। এনেধৰণে আমাৰ ফটোখন চিলেক্ট হৈ গ'ল। ফটোখন আমি এতিয়া টাইমাৰটো বঢ়াই ল'ম। তোমাৰ 22 ছেকেণ্ডমান এনেধৰণৰ কৰি ল'লোঁ। তাৰপৰা ফটোখন জুম হৈ আছে, জুমটো আমি এনেধৰণে ক্লিক কৰিম। তোমালোকে চাই যোৱা। ইয়াত ক্লিক কৰিম, তাৰপিছত ইয়াত ক্লিক কৰিম। আমাৰ ফটোখন ৰখি গ'ল, হৈ গ'ল। তাৰপিছত এতিয়া আমি বিলেং ভিডিঅ' এটা এড কৰিম এনেধৰণৰ। তোমাক ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, তোমালোকে তাৰপৰা ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰিবা। ডাউনলোড কৰাত কিবা দিগদাৰ হ'লে মোক কমেণ্ট কৰি জনালেই হ'ল। আমি এনেধৰণৰ ভিডিঅ'টো চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আমি ফটোখন যাম। ফটোখনত গৈ অলপমান ক'লা কৰি ল'ম। মেছেজটো আহি বহুত দিগদাৰ কৰিছে। এনেকৈ ক'লা কৰি ল'লোঁ, হৈ গ'ল। টাচ কৰি দিলোঁ, ইয়াত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰি এডজাষ্ট হৈ গ'ল। তাৰপিছত বেগ আহিম। বেগ অহাৰ পিছত আমি বাইণ্ডিঙত যাম। বাইণ্ডিঙত গৈ স্কিন কৰি ল'ম। এনেধৰণৰ স্কিন হৈ গ'ল। তাৰপিছত আকৌ এটা বিলেং ভিডিঅ' এনেকৈ এড কৰিম। লেয়াৰত যাম, মিডিয়াত যাম। তাৰপিছত এনেধৰণৰ ভিডিঅ'টো আমি এড কৰি ল'ম। আমি এনেধৰণে এড কৰি দিলোঁ। পিছত এইটো ভিডিঅ' এনেধৰণে ইয়াত ক্লিক কৰিবা, তাৰপৰা ইয়াত ক্লিক কৰিবা, তাৰপৰা বেগ আহিবা। তাৰপিছত বাইণ্ডিঙত যাবা। বাইণ্ডিঙত গৈ তোমালোকে স্কিন কৰি ল'বা, হৈ গ'ল স্কিন। তাৰপিছত আমি এতিয়া ভিডিঅ'টো ছেভ কৰি ল'ম। এনেকৈ শ্বেয়াৰত যাম, কোৱালিটিটো চিলেক্ট কৰি ছেভ কৰি ল'ম। ছেভ আমাৰ হৈ আছে। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে কাষতে ওচৰতে থকা বেল আইকনটো দবাই দিবা। আমাৰ ভিডিঅ'টো ছেভ হৈ গ'ল। ছেভ হৈ লৈ যোৱাৰ পিছত আমি চব ইয়াত ডিলিট কৰি দিম। ডিলিট কৰি দিলোঁ। তাৰপিছত তোমাৰ ভিডিঅ'টো ইয়াৰ পৰা এনেধৰণৰ চিলেক্ট কৰি ল'ম, হৈ গ'ল। এইটো আমি কাটি ল'ম, এইটো হেৰিটো হৈ গ'ল। তাৰপিছত তোমাৰ এতিয়া ইয়াত থাকিব লেয়াৰ এক্সটো। লেয়াৰত যাবা, মিডিয়াত যাবা। এতিয়া লেয়াৰ এক্সটো এনেধৰণে এড কৰি ল'ম, আৰু তোমালোকৰ ডিছক্ৰিপশ্যনৰ লিংকত দি দিয়া হ'ব, তোমালোকে তাৰপৰা ডাউনলোড কৰি ল'ব পাৰিবা। লেয়াৰ এক্সটো আহি গ'ল। বাইণ্ডিঙত যাবা, বাইণ্ডিঙত গৈ স্কিন কৰি ল'বা। স্কিন হৈ গ'ল। বেগ আহিম। তাৰপৰা লেয়াৰ এক্সটো মই ওপৰতে বহাই দিওঁ। তোমালোকে য'ত বহাম বুলি ভাবিছা ত'তে বহাই ল'ব পাৰিবা, ত'তে বহাই ল'বা। ভিডিঅ'টো অলপ ডাঙৰ কৰি লৈছোঁ, বাছ চাই যোৱা। ভিডিঅ'টো হৈ গ'ল আমাৰ। আমি ভিডিঅ'টো ছেভ কৰি ল'ম। আৰু তোমালোকে যোনে যোনে নতুন আহিছা, যোনে যোনে মোৰ ভিডিঅ' চাই আছা, যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, লগতে কাষতে ওচৰতে বেল আইকনটো দবাই দিবা। আজিলৈ বাই, পুনৰ নেক্সট ভিডিঅ'ত লগ